নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ পিকনিক খাবলৈ। ক'ত আহিছোঁ আপোনালোকক এই পৰিৱেশটো দেখুৱাম এতিয়া। এইফালে চাওক আপোনালোকে, এয়া হৈছে বৰপেটা জিলাৰ পোকালাগি নদী। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি প্ৰায় 11 বজাত আহি পিকনিক স্পটত উপস্থিত হ'লোঁ। তাৰ কিছু সময় পিছতে টমটমত পিকনিকৰ সমূহ বস্তু লৈ আমাৰ পিকনিকৰ কেপ্টেইন আহি আমাৰ ইয়াতে পালেহি। এয়া তেওঁ সকলোবোৰ বস্তু লৈ আহিছে টমটমতে। খানাৰ আয়োজন কৰি আছোঁ। চাল কোমোৰা লগত আছে হাঁহৰ মাংস, পাতি হাঁহৰ মাংস, কণী। এতিয়া আমি সকলোৱে বস্তু বাহনিবোৰ লগে ভাগে লৈ নদীৰ সিপাৰলৈ যাম। যিহেতু আজি খ্ৰীষ্টমাছ, সেয়েহে পিকনিকৰ পাৰ্টিৰো যথেষ্ট ভিৰ হৈছে। তো আমি সকলো সোনকালে ইয়াত যাবলৈ চেষ্টা কৰিছোঁ সিপাৰলৈ নদীৰ। এয়া আমাৰ দুনৰা আৰু পল দুয়োজনে আগবাঢ়িছে প্ৰথমে ইটা আৰু কেৰাহী লৈ। যিহেতু এই দুটা বস্তু ঘৰৰ পৰা অনা হৈছে, কেৰাহী আৰু ইটা, আৰু এই দুটা লৈ প্ৰথমে আগবাঢ়িছে। তো সেই দুটা বিশেষ প্ৰয়োজন। তাৰপিছত এয়া আমাৰ কেপ্টেইন ছাৰে মেইন মালখিনি লৈছে। তাৰপিছত বিদ্যুতে কণীখিনি লৈছে, লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ। আমি তাৰ নৈ পাৰত গৈ ৰ'লোঁ অলপ, লৈ পেলাই এতিয়া সকলোৱে কাপোৰ গামোচা পিন্ধি পেলাই আমি এতিয়া নদী পাৰ হ'ম। ইয়াৰ পৰা মই কণীখিনি ল'লোঁ। এয়া আমি নদী পাৰ হৈ আহিলোঁ আৰু আমাৰ পিকনিক স্পট পালোহি। এয়া হৈছে আমাৰ পিকনিক স্পট। এইজোপা হৈছে পাকৰি গছ। এই পাকৰি গছজোপাৰ তলতে হ'ব আমাৰ আজি পিকনিক। 25 ডিচেম্বৰ 2024 পিকনিক। এয়া আমাৰ বিদ্যুতে খৰিবোৰ লৈ আহিছে বৰ কষ্টৰে আৰু ফূৰ্তি কৰিছে, খুব ভাল লাগিছে। আৰু এয়া আমি সকলো আহি পালোহি, দুই-এজন আহিবলৈ আহি সকলো কামত লাগি গৈছে। এয়া বিদ্যুতে কোমোৰা কাটি আছে, যিহেতু আজি আমি হাঁহে কোমোৰাই খাম, স্পেচিয়েল হাঁহ কোমোৰা। তাৰপিছত এয়া কোমোৰাটো ভালেই, এটা সম্পূৰ্ণ কোমোৰা দিয়া হ'ব। এয়া এফাল আৰু এয়া কিনাৰতে এফাল আছে। তাৰপিছত এয়া দুনদায়ে পিঁয়াজ কাটি আছে। তাৰপিছত এয়া আমাৰ পলে আলু কাটি আছে। মানে সকলোৱে কামত লাগি গৈছে। এয়া প্ৰথম চেষ্টাতে আমাৰ জুই ধৰাৰ পৰ্ব আৰম্ভ হৈছে। ইমান বতাহৰ মাজতো এয়া সংগ্ৰাম কৰি পেলাই জুই জ্বলোৱা আৰম্ভ কৰিছে আমাৰ ভৰালী আৰু অগ্নি দেৱতা সন্তুষ্ট হৈছে ইতিমধ্যে। আনবক্সিং হৈছে। এয়া বাহুবলী কণী আনবক্সিং। এয়া চাওক, এটা লোকেল ৰাজা। এয়া হৈছে বাহুবলী কণী। এইটো তাজা লোকেল ৰাজা কোমোৰা গোটেইটো দি দিছে। এয়া আমাৰ অমলদায়ে বাহুবলী কণী বইল দিছে গৰম পানীত। তাৰপিছত আমাৰ এই ভৰালীয়ে সহযোগ কৰিছে অলপমান। তাৰপিছত এয়া বইল কণী আমি সকলোৱে খাই পেলাই আজি আমি আৰম্ভ কৰিম আজি দিনটোৰ কাৰ্যসূচী। আহক সকলোৱে চাই থাকক ভিডিঅ'টো। এয়া কণী বইল হৈ গৈছে আৰু এতিয়া এটা লৈ পেলাই খাওঁ। মই বহি পেলাই ধুনীয়াকৈ এটা বইল কণী খাই লওঁ। খাই পেলাই দিনটো আৰম্ভ কৰোঁ। যিহেতু ৰাতিপুৱা 11 বজাত আহিছোঁ আৰু এয়া 12টামান বাজিছে। আমাৰ কণী হৈ গৈছে, টাইমটো ধুনীয়াকৈ মেইনটেইন হৈ আছে, আমাৰ সময়মতে কামবোৰ হৈ আছে। আমি এয়া ক'ল্ড ড্ৰিংক খাই আছোঁ মই, আৰু লগতে সকলোৱে কণী খাবলৈ বহিছে আৰু কিছুমানে খোৱা নাই, দুই-এজনে খোৱা নাই, দেৰিকৈ খাব অলপ। তাৰপিছত এয়া আমাৰ অমলদায়ে তেল বাকিছে মাংস বনাবৰ কাৰণে। যিহেতু মাংস প্ৰায় 3 কেজি 3.5 কেজি হ'ব, যিহেতু তেলো অলপ বেছিকৈ দিছে সেইবাবে। এতিয়া মই এয়া অলপ নহৰুখিনি খুন্দি দিছোঁ আৰু বিদ্যুতে এয়া সৰু সৰুকৈ আদাখিনি কাটি আছে, তাহাঁত সি খুন্দিব। আমি আজি আহোঁতে নহৰুটো খুন্দনাটো আনিব পাহৰিছিলোঁ। তাৰ আগতে আমি কেনেকৈ খুন্দি আছোঁ চাব নেকি? এনেদৰে বৰ কষ্টৰে খুন্দি আছিলোঁ। তাৰপিছত মই গৈ ওচৰৰ পাৰ্টি এটাৰ পৰা খুন্দনাটো খুজি আনিলোঁ। তাৰপিছত আমাৰ কামটো অলপ সহজ হ'ল। তাৰপিছত বিদ্যুতে এয়া আদা খুন্দি আছে আৰু আমাৰ ইফালে এয়া হাঁহ ইতিমধ্যে বহাইছে। লগত বিলাহী আৰু আপোনাৰ ওলকবি আছে। চাল কোমোৰাটো ৰেডি হৈ আছে। ঠিক আছে, বঢ়িয়া। কেই কেজি মাংস আনিলে? এইটো মাংস 4.5 কেজি আছে। 4.5 কেজি? বঢ়িয়া। এতিয়া সময় 1:30মান বাজিছে আৰু আমাৰ প্ৰায় 2:30-3টা বজাত আমি ভাত খাব পৰা হৈ যাম। আমাৰ সময়মতে কামবোৰ হৈছে, সেইটো এটা ভাল লাগিছে আজি, কাৰণ সকলোৱে লাগি ভাগি কামবোৰ কৰিছোঁ, কোনো ৰৈ থকা নাই, সকলোৱে সমানে কামবোৰ আগবঢ়াই নিছে। এয়া আমাৰ এয়া আলু দিছে য়েছ। এইটো হাঁহৰ চাইজৰ আলু আৰু এইটো
মাংস প্ৰায় হৈ গৈছে শেষৰ ফাললৈ আহিছোঁ মাংস এয়া উতলি আছে বঢ়িয়া টেঙা পোৰা হাঁহ কোমোৰা স্পেচিয়েল হাঁহ কোমোৰা ঠিক আছে নিমখটো ঠিক আছে না নিমখটো অলপ মই লাগা হেন পাইছোঁ আচ্ছা আচ্ছা তথাপি সেই এইবাৰ উলিয়াই ল'লে অলপমান চালে বৰ্তমান নেদওঁ আৰু এতিয়া আমি এয়া মাংস টেষ্ট কৰিবৰ কাৰণে লৈছোঁ এয়া আমাৰ মাংস টেষ্ট কৰিবৰ কাৰণে সকলোকে দিছে আমাৰ এয়া মাংস খাম এতিয়া আমি টেষ্ট কৰিম বিশেষ কৰি শুকানে টেষ্ট কৰিম তাৰপিছত আমি ভাতৰ সৈতে খাম তাৰপিছত এয়া পিকনিকৰ মাজত আমাৰ বিহু আৰম্ভ হৈ গৈছে ইতিমধ্যে সকলোৱে বিহু জুৰিছে বিহু গাইছে নাচিছে ভাল লাগিছে খুব পৰিৱেশটো সকলো পিকনিক দলে এয়া নাচি লৈছে আমিও সকলোৰ লগতে সমানে আগবাঢ়িছোঁ তাৰপিছত এয়া আমাৰ পিকনিকৰ বিশেষ আকৰ্ষণ আমাৰ দুৰ্নদাৰ বাঁহী বাদন এয়া আমি সকলোৱে বাঁহী বাদন উপভোগ কৰি আছোঁ সকলোৱে এনজয় কৰি আছোঁ আহক আপোনালোকেও এনজয় কৰক অলপ অচিনাকি তোমাৰ গৈছে খানা পিনা হোৱাৰ পিছত আমি এতিয়া বাচন ধুবৰ কাৰণে গৈ আছোঁ কাৰণ কেৰাহী আৰু এয়া বতুৱা এইবিলাক ইয়াতে ধুই লৈ যাম বুলি ভাবিছোঁ তো এয়া ধুবৰ কাৰণে আনিছোঁ এতিয়া হৈছে পোকালাগি নদী এই পোকালাগি নদীৰ পাৰতে আমি আজি পিকনিক খাইছিলোঁ আৰু এয়া বাচন ধুবৰ কাৰণে আহিছোঁ আমি এয়া হৈছে কেৰাহী আজি চাফা আমাৰ 3 কেজি হাঁহ মাংস শেষ হৈছে আৰু এয়া বতুৱা 2.5 কেজি চাউলৰ ভাত আমি 10 জনে খালোঁ অলপ বেছি হ'ল নেকি বেছি হৈছে যদি কমাই ল'ব আপোনালোকে এয়া আমাৰ দুৰ্নদায়ে ধুই আছে আমাৰ বতুৱা আৰু এয়া আমাৰ ভৰালীয়ে ধুই আছে আমাৰ কেৰাহী আমি ইয়াতে ভিমবাৰ চাবোন ব্যৱহাৰ কৰা নাই আমি ইয়াৰ ব্যৱহাৰ কৰিছোঁ বালিৰে সৈতে ধুইছোঁ এখন হেতা এইয়া হেতা চৰি এইয়া এখন ঢাকনি এইয়া হৈছে পোকালাগি নদী জনদা খাই কেনে পালে আজি বহুত ভাল লাগিছে হাঁহটো কেনে লাগিছে বঢ়িয়া বঢ়িয়া হাঁহটো আমি আজি কোমোৰা আলু আৰু
হেৰি সৈতে বনালোঁ কি বুলি কয় ফুলকবি তো ভাল লাগিল খাই অলপ পানীত ভৰিকেইটা ধুই লওঁ আহক আমাৰো ভাত খাই মেলি হ'ল আৰু বেলিও এয়া ডুবু হৈছে আবেলি প্ৰায় 3:30 মান বাজিলে যিহেতু এতিয়া দিন ছুটি সেয়েহে বেলি সোনকালে ডুবে আৰু সময়খিনিও যাওঁ হৈছে আৰু সন্ধিয়া লাগিব কিছু সময় পিছতে আমিও খাই বৈ অলপমান মই খোজ কাঢ়িলোঁ ইফাল সিফালে পিকনিক পাৰ্টিবোৰ চালোঁ কোনফালে কি আছে পিকনিক পাৰ্টি আহিছে যথেষ্ট আহিছে প্ৰায় 25টা মান পিকনিক পাৰ্টি আহিছে এই পিকনিক স্পটত এই পোকালাগি নদীৰ এই পিকনিক স্পটত আৰু সকলোবোৰ চাই মেলি অলপ আকৌ আমাৰ এয়া গীটাৰ মাজলৈ আহিলোঁ যাবৰ সময়ত সকলোৰ অনুৰোধত আমাৰ দুৰ্নদাই অলপমান ঐনিতম জুৰিলে আৰু আমি সকলোৱে উপভোগ কৰিলোঁ এতিয়া আমি সকলো পিকনিক খাই সকলো এয়া ইটো পাৰলৈ আহিলোঁ খাই বৈ হৈ গ'ল আৰু খুব বেছি ভাল লাগিলে আজি আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মই নতুন ইউটিউবাৰ আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ ধন্যবাদ